মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজিৰ দিনটোত ফ্লপ হ'ব বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ফ্লপ হ'ব, মেগা ফ্লপ হ'ব। চিনেমাৰ ডাইৰেক্টৰে চিনেমা ফ্লপ হ'লে দৰ্শকৰ ওচৰত ক্ষমা বিচাৰে, কিন্তু মুখ্যমন্ত্ৰীয়ে ফ্লপ হ'লেও ৰাইজৰ ওচৰত কোনো কাৰণত ক্ষমা নিবিচাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত প্ৰতিবেদনৰ তথ্য ৰাজহুৱা কৰাৰ কথা আছিল, কিন্তু আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ফ্লপ হ'ব, মেগা ফ্লপ হ'ব বুলি উল্লেখ কৰিছে গৌৰৱ গগৈয়ে উল্লেখ কৰিছে যে চিনেমা ফ্লপ হ'লে ডাইৰেক্টৰে দৰ্শকৰ ওচৰত ক্ষমা বিচাৰে, কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে ফ্লপ হ'লেও ক্ষমা নিবিচাৰিব। দিল্লীৰ ওচৰত অধিক তথ্যৰ বাবে প্ৰতিবেদন দাখিল কৰিব বুলিহে মুখ্যমন্ত্ৰীগৰাকীয়ে জনাব বুলিও কটাক্ষ কৰিছে গৌৰৱ গগৈয়ে। ফ্লপ হ'ব, মই কৈছোঁ ফ্লপ মেগা ফ্লপ। কিন্তু সাধাৰণতে কি হয়, যেতিয়া চিনেমা ভিতৰত যেতিয়া প্ৰডিউচাৰে যেতিয়া ফ্লপ চিনেমা কৰে, সেই চিনেমাৰ প্ৰডিউচাৰ ডাইৰেক্টৰ ৰাইজৰ পৰা ক্ষমা বিচাৰে। মই ক্ষমা বিচাৰিছোঁ যে আমি ইমান পইচা নষ্ট কৰি এটা ফ্লপ চিনেমা দেখালোঁ, আমি অহাবাৰ চেষ্টা কৰিম। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ক্ষমা কেতিয়াও নিবিচাৰে। তেওঁ ক'ব নহয় ফ্লপ হ'লেও আমি ইয়াৰ আকৌ এটা ফ্লপ আমি এতিয়া কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি আনিবলৈ বিচাৰিম। মস্ত ডাঙৰ সময় ব্যৰ্থ, পইচাও ব্যৰ্থ। যি অসম আৰক্ষী আজিৰ তাৰিখত কয়লা চিণ্ডিকেট কৰা মানুহক ধৰিব পাৰিলেহেঁতেন, আজি এইখিনি ৰাজনীতিত ব্যস্ত কৰাৰ ক্ষেত্ৰত মই ভাবোঁ আমাৰো আজি তেওঁলোকৰো মূল্যৱান সময় নষ্ট কৰিছে। ফ্লপ হ'ব, মই কৈছোঁ ফ্লপ মেগা ফ্লপ। কিন্তু সাধাৰণতে কি হয়, যেতিয়া চিনেমা ভিতৰত যেতিয়া প্ৰডিউচাৰে যেতিয়া ফ্লপ চিনেমা কৰে, সেই চিনেমাৰ প্ৰডিউচাৰ ডাইৰেক্টৰ ৰাইজৰ পৰা ক্ষমা বিচাৰে। মই ক্ষমা বিচাৰিছোঁ যে আমি ইমান পইচা নষ্ট কৰি এটা ফ্লপ চিনেমা দেখালোঁ, আমি অহাবাৰ চেষ্টা কৰিম। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ক্ষমা কেতিয়াও নিবিচাৰে। তেওঁ ক'ব নহয় ফ্লপ হ'লেও আমি ইয়াৰ আকৌ এটা ফ্লপ আমি এতিয়া কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি আনিবলৈ বিচাৰিম। মস্ত ডাঙৰ সময় ব্যৰ্থ, পইচাও ব্যৰ্থ। যি অসম আৰক্ষী আজিৰ তাৰিখত কয়লা চিণ্ডিকেট কৰা মানুহক ধৰিব পাৰিলেহেঁতেন, আজি এইখিনি ৰাজনীতিত ব্যস্ত কৰাৰ ক্ষেত্ৰত মই ভাবোঁ আমাৰো আজি তেওঁলোকৰো